সাবস্ক্ৰাইব কৰক ঋতুৰাজ পাঠক ইউটিউব চেনেল আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক যাতে আপুনি নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ লাভ কৰে আৰু নতুন নতুন নলেজেবল ভিডিঅ'বোৰ চাই থাকক। আমাক এখন তালিকা দিয়া হৈছে আৰু তালিকাত কেইটামান ভগ্নাংশ দিয়া হৈছে। ভগ্নাংশৰ তলত কিছুমান সংখ্যা দিয়া হৈছে যিবোৰ সংখ্যাৰে হৰ আৰু লবক বিভাজ্য হয়। তো তাৰ পিছত দিয়া হৈছে নিৰ্ণয় ভগ্নাংশ আৰু শেষত দিয়া হৈছে লঘিষ্ঠ আকাৰ হয় নে নহয়। তো প্ৰথম ভগ্নাংশত আছে 12/4 আৰু তলত যিটো সংখ্যাৰে হৰ আৰু লবক বিভাজ্য সেই সংখ্যাটো হৈছে 4। 4ৰে যদি 12/4 হৰণ কৰা হয় তেতিয়া নিৰ্ণয় ভগ্নাংশ হ'ব 3/1। 4 3 গুণ 12, 4 1 গুণ 4। তো 3/1টো লঘিষ্ঠ আকাৰ হয় কাৰণ 3 আৰু 1 এনে দুটা সংখ্যা যাক একৰ বাহিৰে আন কোনো সংখ্যাৰে হৰণ নাযায়। মানে কি এক সংখ্যাটোৰে এক বিভাজ্য আৰু 3 সংখ্যাটো এক সংখ্যাৰে বিভাজ্য, কিন্তু তাৰ বাহিৰে অন্য সংখ্যা নাই। নেক্সট ভগ্নাংশটো দিয়া হৈছে 147/42 আৰু হৰ লবক বিভাজ্য সংখ্যা দিয়া হৈছে 3। 3ৰে 42ক হৰণ কৰিলে পোৱা যাব 14। 3 14 গুণ 42 আৰু 3ৰে 147ক হৰণ কৰিলে পোৱা যাব 49। এতিয়া 49/14 সংখ্যাটো লঘিষ্ঠ আকাৰ নহয়। তো লঘিষ্ঠ আকাৰ হয়নে? তো এই ঘৰত লিখিব লাগিব লঘিষ্ঠ আকাৰ নহয়, কাৰণ 49/14 এই সংখ্যাটো 7ৰে বিভাজ্য। দুয়োটা সংখ্যাই 7ৰে বিভাজ্য। 7 2 গুণ 14, 7 7 গুণ 49। তাৰপিছত এটা ভগ্নাংশ দিয়া হৈছে, তাত তিনিটা সংখ্যা হৰ আৰু লবৰ স্থানত পূৰণ হৈ আছে। তো হৰ আৰু লবক হৰণ কৰিবলগীয়া সংখ্যাটো হৈছে 6। 6ৰে যদি আমি ভগ্নাংশটোৰ লব আৰু হৰক হৰণ কৰোঁ তেতিয়া আমি ওপৰৰ 2 আৰু 3 কাটি তাৰ স্থানত থাকিব 5। 2 3 গুণ 6, গতিকে 6ৰে হৰণ কৰিলে ওপৰত লবৰ স্থানত 5 থাকিব আৰু তলৰ স্থানত 2 পূৰণ 9 পূৰণ 10। 2 9 গুণ 18, গতিকে 6ৰে যদি 18 হৰণ কৰোঁ তেতিয়া 6 3 গুণ 18 আৰু 3 10 গুণ 30 থাকিব। 30/5 থাকিব। এতিয়া 30/5 লঘিষ্ঠ আকাৰ হয়নে? তো 30/5 লঘিষ্ঠ আকাৰ নহয়, কাৰণ 30/5 দুয়োটা সংখ্যাই 5ৰে বিভাজ্য। 5 1 গুণ 5, 5 6 গুণ 30। শেষত 840 আছে লবৰ স্থানত আৰু 980 আছে হৰৰ স্থানত, আৰু লব আৰু হৰক বিভাজ্য সংখ্যা দিয়া হৈছে 20। তো 20ৰে হৰ আৰু লব উভয়কে হৰণ কৰিলে আমি পাম ওপৰৰ স্থানত পাম 42। 20ৰে 840ক হৰণ কৰিলে ভাগফল পাম 42 আৰু 980ক 20ৰে হৰণ কৰিলে ভাগফল পাম 49 49। তাৰপিছত এই ভগ্নাংশটো লঘিষ্ঠ আকাৰ হয়নে? তো এই ভগ্নাংশটো লঘিষ্ঠ আকাৰ নহয়, কাৰণ 49 আৰু 42 দুয়োটা সংখ্যাই 7ৰে বিভাজ্য। গতিকে তালিকাখন এনেদৰে সম্পূৰ্ণ কৰিব পৰা যায়। নমস্কাৰ, আজিৰ ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্টত জনাব। ধন্যবাদ।